নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভি ৱডমাছ অসমীয়া ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। এই চেনেলত উপলব্ধ ভিডিঅ'সমূহ যদি ভাল লাগে তেতিয়াহ'লে কৰিবা লাইক, শ্বেয়াৰ আৰু কমেণ্ট। মই আজি এই ভিডিঅ'ত দেখাম ইউটিউবত তোমালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ বা কমেণ্ট বা ছাবস্ক্ৰাইব কেনেকৈ কৰিবা। এই চেনেলৰ সৈতে জড়িত হ'বলৈ হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, কিয়নো ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকৰ আগন্তুক ভিডিঅ'বিলাক ওৱান বাই ওৱানকৈ তোমালোকে ডেইলি ন'টিফিকেশ্যন পাবা। ন'টিফিকেশ্যন তোমাৰ মোবাইলত অতি সহজতে উপলব্ধ হৈ যাব। তেতিয়া তোমালোকে জানা অনুশীলনী 1 যোনখিনি অখণ্ড সংখ্যা আছিলে প্ৰথম অনুশীলনী অখণ্ড সংখ্যাৰ প্ৰায় অন্ত পৰিছে। কুৱেশ্যন অলপ বাকী আছিল। মই আজি কুৱেশ্যন ছেশ্যন ৰাখিছোঁ, গতিকে সকলো কুৱেশ্যন কৰাই প্ৰশ্ন সমাধান কৰাই আজি আদায় কৰিম তৃতীয় খণ্ডটোত। কাইলৈ পুনৰ অখণ্ড সংখ্যাৰ 2 নম্বৰ পাতত আমি যাম। তো আজি প্ৰথমেই দেখাওঁ তোমালোকৰ ইউটিউবত মোৰ চেনেলটো কেনেকৈ ছাবস্ক্ৰাইব কৰিব লাগে বা ইউটিউবত গৈ পিনি কেনেকৈ ভিডিঅ'টো চাব লাগে। আহা চাওঁ একেলগে কেনেকৈ চাম আমি। তোমালোকে ইউটিউবত যেতিয়া লিংকটো অ'পেন কৰিবা তেতিয়া এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। তেতিয়া ওপৰত এনেকৈ লিখি দিবা, চাৰ্চত গৈ পিনি লিখিবা। প্ৰথমতে তোমালোকে চাৰ্চত যাবা, এই চাৰ্চ চিনটো যোনটো আছে চাৰ্চ চিনটোত যাবা, তাতে লিখিবা ভি ৱডমাছ স্কুল, তাতে এনেকৈ লিখি পিনি চাৰ্চ কৰিবা চুই পিনি। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। দেখিছা এইটো এটা লগো আছে ভি ৱডমাছ স্কুলত টিক কৰি দিবা। টিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ অলৰেডি দেখিছা দুটা ভিডিঅ' আপলোড হৈ গৈছে। তো ইয়াতে যদি আমি প্লে'লিষ্টত গুচি যাওঁ, প্লে'লিষ্টত যোৱাৰ পিছত এনেকৈয়ে পাবা। এনেকৈ গৈ পিনি ইয়াতে চুই দিবা। চুই দিয়াৰ পিছত প্ৰথম ভিডিঅ'টো ওলাব। এনেকৈ প্ৰথম ভিডিঅ'টো তেতিয়া চলিবলৈ ষ্টাৰ্ট কৰিব। চলিবলৈ ষ্টাৰ্ট কৰিলে এনেকৈ দেখা পাবা তোমালোকে নোৱাৰা আছে। ভিডিঅ'টো পোষ্ট কৰি লৈছোঁ। ইয়াত এনেকৈ তোমালোকৰ এনেকৈ দেখা পাবা ইণ্টাৰফেচটো। ভিডিঅ'টোৰ তলত চাবা, ইয়াত দেখিছা লাইক এটা আছে, ডিছলাইক এটা আছে। যদি তোমালোকে ভিডিঅ'টো বেয়া পোৱা তেতিয়াহ'লে ডিছলাইক কৰিবা, যদি ভাল লাগে তুমি ইয়াতে ক্লিক কৰি দিলে লাইক হ'ব, মই গম পাম যে তোমালোকৰ ভাল লাগিছে। তাৰপিছতে আহিবা শ্বেয়াৰ কেনেকৈ কৰিব লাগে। শ্বেয়াৰ কৰিবলৈ মই শিকাম। প্ৰথমতে তোমালোকক দেখাওঁ ছাবস্ক্ৰাইব কেনেকৈ কৰিলে। ছাবস্ক্ৰাইব বটনটো কিনাৰতে আছে, তো কিনাৰতে গৈ পিনি এইটো ছাবস্ক্ৰাইব কৰিবা। এইটো ভিডিঅ'ত ছাবস্ক্ৰাইব হোৱা নাই, তো মই বেলেগ এটা ভিডিঅ'ত দেখাইছোঁ। বেলেগৰ ভিডিঅ'ত মোৰ নিজৰ ভিডিঅ'টোত ছাবস্ক্ৰাইব নহ'ব। তো মই ইয়াতে মহাভাৰতখন খুলি লৈছোঁ। মহাভাৰত এখন দেখিছে, তো ইয়াতে গৈ দেখিছে ছাবস্ক্ৰাইবটো ৰঙা হৈ আছে। চাওক ডিজিটেল যোনটো আহিছে ডিজিটেল ভক্তি বুলি ছাবস্ক্ৰাইবটো ৰঙা হৈ আছে। এই ছাবস্ক্ৰাইবটোতো এনেকৈ ছাবস্ক্ৰাইব কৰি দিবা। আৰু ইয়াতে যদি কিবা ভাল লাগিছে বেয়া লাগিছে মেছেজ কৰিবলগীয়া হয়, তো ভিডিঅ'খিনি তললৈ গুচি যাবা। একেবাৰে তললৈ গৈ দেখিছা কমেণ্ট ছেকশ্যন আছে। ইয়াতে তোমালোকৰ যদি কিবা ভাল লাগিছে, কিবা বেয়া লাগিছে, কিবা সুধিবলগীয়া আছে মোক, সকলোবিলাক ইয়াতে কৰিব পাৰিবা। আমি ঘূৰি যাওঁ অংকৰ মাজলৈ। মই চাগে তোমালোকক বুজাই দিব পাৰিলোঁ ইউটিউবত গৈ কেনেকৈ কৰিব লাগে। তো আৰু এটা থাকি গ'ল, শ্বেয়াৰ কেনেকৈ কৰিব লাগে আন বন্ধুসকলে। এইটো শ্বেয়াৰত গুচি যাবা। শ্বেয়াৰ অপশ্যনটো দেখিছা তোমালোকে, 3rd নম্বৰ অপশ্যনত শ্বেয়াৰ অপশ্যনটো আছে। শ্বেয়াৰ অপশ্যনত যদি গুচি যোৱা তেতিয়া এটা এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। মই দেখাই আছোঁ। এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। এনেকুৱা এটা ইণ্টাৰফেচ হ'লে প্ৰথমতে তোমালোকে কপি লিংক দেখিছা, তাতে কপি লিংকত লিংক কৰিলেও হ'ব, হোৱাটছআপত গৈ পিনি কৰিলেও হ'ব। তো হোৱাটছআপত কৰিলে এটাত কৰিব পাৰিবা। প্ৰথমতে তোমালোকে কপি লিংকেই কৰি ল'বা। কপি লিংক কৰি পিনি তোমালোকে মেইলত পাৰা, হোৱাটছআপত পাৰা, ফেচবুকত পাৰা, য'তে নহওক টেলিগ্ৰামত পাৰা, সকলোতে গৈ পিনি তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা। অ'কে, তো আমি অংকৰ মাজলৈ ঘূৰি আহোঁ এতিয়া, নহ'লে বহুত লম্বা হৈ যাব ভিডিঅ'টো। মই চাগে তোমালোকক শিকাবলৈ সক্ষম হ'লোঁ ইউটিউবত গৈ পিনি তোমালোকে কেনেকৈ লাইক কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, ছাবস্ক্ৰাইব কৰিব লাগে। লাইকটো এইটো। তো আজি অংক ক্লাছে আছে, অংকই শিকাম তোমালোকক। ক্লাছ 7 সম্পূৰ্ণ অসমীয়াতে শিকাই আছোঁ। সংখ্যাবিলাকতো ইংৰাজীতে লিখিব লাগিব, এইটোতো কোনো উপায় নাই। তো আমি এতিয়া আৰম্ভ কৰোঁ প্ৰশ্ন অনুশীলনী ছেশ্যন নাম্বাৰ 1। নাম্বাৰ 1টো নহয় আচলতে 10টো। কুৱেশ্যন নাম্বাৰ 10ত কি বুলি কৈছে, এজন মানুহে কুৱেশ্যন নাম্বাৰ 1ত কৈছে চোৱা, এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গৈছে, কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈহে গৈছে। তেতিয়াহ'লে তেওঁলোকৰ দূৰত্বৰ অন্তৰ কিমান সুধিছে। তো আমি যেতিয়া চাওঁ প্ৰশ্নটোৱে কি কৈছে, এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গৈছে। তো
তো আমি জানো মই তোমালোকক প্ৰথমতে দেখাই লওঁ আমাৰ দিশ চাৰিটা দিশে মই দেখাই লৈছোঁ কালাৰ লৈ লৈছোঁ সেউজীয়া লৈছোঁ সৰি ডাঙৰ হৈছে চাৰিটা দিশ আছে তোমালোকে জানা এইটো সাইডটো নৰ্থ বুলি কয় পূব সাউথ নৰ্থ সাউথ ইষ্ট ওয়েস্ট তো ওয়েস্ট বুলি কয় পূব পশ্চিম উত্তৰ দক্ষিণ কিছুমানে তোমালোকক ভুলকৈ শিকাই দিয়ে পূব পশ্চিমটো ইয়াত প্ৰথমতে পূব লিখি দিয়ে ইয়াত পশ্চিম লিখি দিয়ে উত্তৰ লিখি দিয়ে দক্ষিণ লিখি দিয়ে এটো ভুল তোমালোকে আগলৈকে জানিবা এটো ভুল হয় এটো ফলো নকৰিবা সদায় এটো ফলো কৰিবা যেটো মই তোমালোকক দেখাইছো এটো ফলো কৰিবা এটো ফলো কৰিলে কি হ'ব তোমালোকে আগত এটো ফলো কৰিলে তোমালোকে পিছত ৰিজনিং বুলি এটা সাবজেক্ট পাবা যোনটো সাবজেক্ট কোনো স্কুল কলেজ या ইউনিভাৰ্সিটি কতো নোপোৱা ৰিজনিং বুলি এটা সাবজেক্ট থাকিব পিছলৈ খেতত পাবা তোমালোকে তো এই স্থানৰ পৰা আমি প্ৰশ্ন বাজলে আহো ডাঙৰ কথা এটা দৰকাৰ নাই এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গৈছে ঠিক আছে মই তোমালোকক দেখাও তোমালোকে আকি যাবা তোমালোকে লৈ লবা বহি 14 কিলোমিটাৰ পূবলৈ গুচি গৈছে এজন মানুহ 14 কিলোমিটাৰ গৈছে এই স্থানৰ পৰা এটো স্থান ধৰি লৈছো আনজন মানুহ এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে 6 কিলোমিটাৰটো মই এনেকৈ লিখিম কিলোমিটাৰটো মই এনেকৈ লিখিম তো তোমালোকক সুধিছে তেওঁলোকৰ কিমান দূৰত্ব অন্তৰ কি হ'ব তেওঁলোকৰ দূৰত্ব অন্তৰ কি হ'ব টোটাল দূৰত্বটো তোমালোকে যদি যোগ কৰি দিয়া সৰ্বমুঠ সুধিছে না মই তেওঁলোকৰ দূৰত্ব অন্তৰ কিমান তো 14 আৰু 6 যদি যোগ কৰি দিয়া 14 টো প্লাস 6 যদি তোমালোকে কৰি দিয়া কিমান আহিব উত্তৰ 14 টো যদি 6 টো তোমালোকে যোগ কৰি দিয়া তেতিয়া 18 কিলোমিটাৰ আহিব বেয়া হৈছে বাবা আসলে ক্লিয়াৰ কৰিছো এই বিন্দু এফালে গৈছে এটা এফালে গৈছে এজন এফালে 6 এফালে 14 টোটাল দেখেলকে কিমান গুছি গল 14 18 বুলি কৈছিল নেকি ন 18 নহয় 20 কিলোমিটাৰ হ'ব 6 আছে এটা আৰু এক আছে তো টোটাল হৈ যাব তোমালোকৰ 20 কিলোমিটাৰ এটো তোমালোকৰ এনসার হ'ব ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবঢ়ো 11 নম্বৰটো এজন মানুহৰ হাতত 35 টকা জমা আছে এজন মানুহৰ হাতত কি টকা জমা আছে বুলি কৈছে 35 টকা জমা আছে কিন্তু আন এজনৰ হাতত 40 টকা ধাৰহে আছে আন এজনৰ প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী তোমাৰ হাতত 35 টকা আছে তুমি ধৰি লোৱা তোমাৰ হাতত 35 টকা আছে ঠিক আছে আৰু আন এজনৰ কিন্তু তোমাৰ প্লাসত আছে তোমাৰ হাতত প্লাসত আছে আন এজনৰ হাতত আছে নে নাই নাজানো কিন্তু 40 টকা আনৰ ওচৰত ধাৰহে আছে তুমি 35 আছে একেলৰ ওচৰত 40 ধাৰে আছে কিন্তু এটো যদি মই যোগ কৰি দিও প্লাসে মাইনাসে মাইনাস প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ এই প্লাস মাইনাস লগাব দৰকাৰ নাই কিন্তু প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী বুলি ক'লে তোমালোকে ক'ব লাগিব 35 টকাটো চহকী হয় লগতে 40 টকাটোৰ চহকী 75 মানে 75 টকাৰ চহকী বুলি আমি ক'ব লাগিব ঠিক আছে 75 টকাৰ
টকাৰ চহকী বুলি আমি ক'ব লাগিব। নেক্সট কুৱেশ্যনটোলৈ আমি চাওঁ। নেক্সট কুৱেশ্যনটো চোৱা। কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ। 5টা বজাত 25 ডিগ্ৰী চেলচিয়াছ আছিল। লিখি লোৱা বহীতে 5টা বজাত আছিল 25 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা পুনৰ 8 ডিগ্ৰী বাঢ়ি গ'ল, 8 ডিগ্ৰী চেলচিয়াছ বাঢ়ি গ'ল। কেইটা বজাত বাঢ়িছে? 2টা বজাত বাঢ়িছে। এইফালে 2টো লিখি লোৱা। 2টা বজাত বাঢ়িছে কিমান? 8 ডিগ্ৰী চেলচিয়াছ। টোটেল যদি কৰি দিয়া কিমান হৈ যাব? 8 ডিগ্ৰী চেলচিয়াছ বাঢ়ি গ'ল। যদি 2টা প্লাছ কৰি দিয়া কিমান হৈ যাব? 33 ডিগ্ৰী। 33 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, এইটো 33 ডিগ্ৰী চেলচিয়াছ এটা পাৰ্টত। ৰাতি 10 বজাৰ লগে লগে 3 ডিগ্ৰী চেলচিয়াছ কমিল। আগত 33 পৰা যেতিয়া 3 ডিগ্ৰী কমি গুচি গ'ল, ৰাতি 10 বজাত 10 PM হ'ব। PM-ত 3 ডিগ্ৰী কমি গুচি গ'ল। তেতিয়া 30 ডিগ্ৰী চেলচিয়াছ থাকিল। ঠিক আছে, বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়ি গ'ল। নেক্সট ডে 12 PM-ত 5 ডিগ্ৰী বাঢ়ি গ'ল আকৌ। এই সময়ত তাপমাত্ৰা কিমান আছিল? 30 আৰু 5ক যদি কৰোঁ আমি 35 ডিগ্ৰী চেলচিয়াছ। তোমালোকে বুজি পাইছা নাই? চবে বৰ্ডত চাই থাকা মই কি লিখিছোঁ আৰু মই কি কৈছোঁ। মইতো আকৌ এবাৰ বুজাই দিম তোমালোকক। তোমালোকে যদি বুজি পোৱা নাই মই আকৌ এবাৰ বুজাই দিম। কোনো এটা মঙলবাৰে পুৱা 5 বজাত আমি ছাপ'জ লিখোঁ প্ৰশ্ন কৈছে কোনো এটা মঙলবাৰে পুৱা 5 বজাত 5 বজাৰ কিমান আছিল? 25 ডিগ্ৰী চেলচিয়াছ। 25 ডিগ্ৰী চেলচিয়াছ। 2টা পাৰ্ট কৰি লওঁ, 2টা পাৰ্টত আমাৰ প্ৰয়োজন হ'ব। 5 AM দেই, এইটো AM লিখি ল'বা। লিখিলা। তাৰপিছত 2টা বজাত তাপমাত্ৰা পুনৰ 8 ডিগ্ৰী বাঢ়িল। ইয়াৰ লগত 8টো যোগ কৰি দিয়া। টাইমটো কিনাৰত লিখি যাবা তোমালোকে। এইটো মই লিখিবলৈ মোৰ দিগদাৰ হৈছে কাৰণে মই লিখা নাই। তোমালোকে লিখি ল'বা টাইমে সৈতে। AM PM লিখিবা। তো টোটেল 33 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল। আকৌ কি হৈছে? ৰাতি 10টা বজাত 3 ডিগ্ৰী কমি গ'ল। ৰাতি 10টা বজাত মানে 10 PM। 10 PM বুলি লিখিবা তোমালোকে। 3 ডিগ্ৰী কমি গুচি গ'ল। তেতিয়া 30 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল। 30 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল। তাৰপিছতে 12 বজাৰ পিছত আকৌ তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী চেলচিয়াছ বাঢ়ি গ'ল। 5 ডিগ্ৰী চেলচিয়াছ বাঢ়ি গ'ল। টোটেল মিলি 40 ডিগ্ৰী চেলচিয়াছ বৰ্তমানে হৈ গ'ল। বৰ্তমানটোৱে তোমালোকক সুধিছে যে এই সময়ত তাপমাত্ৰা কিমান আছিল, তো তোমালোকৰ উত্তৰত আহিব 40 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, বুজি পাইছা সকলোৱে? বৰ্ডত চাবা হা। মই নেক্সট কুৱেশ্যনটোলৈ আৰম্ভ যাওঁ। নেক্সট কুৱেশ্যনটোৰ মাজলৈ আহিছোঁ আমি 13 নম্বৰ। প্ৰশ্নটো কি কৈছে চোৱা, সকলোৱে চোৱা। অনুৰাধাই বেংকত পইচা থৈছে। প্ৰথমতে অনুৰাধাই বেংকত 3200 টকা থৈছে। চোৱা, অনুৰাধা নামটো লিখিবা। মোৰ পেন নাই কাৰণে দিগদাৰ হৈছে, লিখাত প্ৰব্লেম হৈছে। একো নাই। তো অনুৰাধা তোমালোকে লিখিবা বেংকত থৈছে কিমান? 3200 টকা। বেংকত জমা থ'লে জমা লিখিবা। জমা থৈছে 3200 টকা। পিছদিনা আকৌ বেংকত তেখেত গৈ পিনি 2500
40 টকা উলিয়ালে মানে মেইন এমাউণ্টৰ পৰা এইটো পইচা কমি যাব আজিৰ দিনত তো উইথড্ৰ কৰা বুলি কয় তোমালোকে শুনিছা চাগে নিশ্চয় বেংকত গৈ উইথড্ৰ কৰা পইচা তো উইথড্ৰ কৰিলে এতিয়া উইথড্ৰ কৰাৰ পিছত তেখেতৰ একাউণ্টত কিমান পইচা থাকিল 660 rupees থাকিল 60 rupees থাকিল টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনাৰ কিমান থাকিব এনে যোগ বিয়োগৰ অংক আচলতে 660 rupees বেংকত জমা থাকিব মানে সেফ থাকিব আছে ভি তোমালোকে শুনিছা একাউণ্টখনক কি বুলি কয় আমি শুনো সেভিং একাউণ্ট তো তেখেতৰ সেভিং একাউণ্টত সেফ থাকিব 660 টকা নেক্সট কুৱেশ্যনটোলৈ আমি যাওঁ নেক্সট কুৱেশ্যনটো আহিছে দুটা সংখ্যাৰ যোগফল -5 মানে -5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব তুমি প্ৰথমতে ভাবা ইউ থিংক যোগফল -5 টো ওলাবই লাগিব এ বি দুটা সংখ্যা আছে এ আৰু বি দুটা সংখ্যাৰ যোগফল গতিকে এই দুটা সংখ্যা বুলি ধৰা যদি যোগফল -5 ওলাব লাগিব তাৰে এটা দিয়া আছে কিমান 18 এটা 18 দিয়াই আছে তো ভাবা ইয়াতকে 18তকৈ ডাঙৰ হ'ব নে সৰু হ'ব মোক ক'ব লাগে বৰ্ডত চোৱা সকলোৱে 18তকৈ ডাঙৰ হ'ব নে সৰু হ'ব মোক ক'ব লাগে উত্তৰ আহিব লাগিব -5 ঠিক আছে তো দিয়া আছে 18 তো আমি এতিয়া কি কৰিব লাগিব আমি কৰিব লাগিব কি চাওঁ মাৰ্জ কৰি লওঁ যেহেতু দিয়াই আছে -5 হ'ব লাগিব তো চোৱা 18 টোৰ লগত যদি সৰু এটা সংখ্যা আমি মাইনাস কৰিলো সাপোজ 18 টো আছে দিয়া দিয়া আছে তো 18 টো যদি আমি লওঁ প্ৰথমতে মাইনাস যদি 3 কৰি দিওঁ তেতিয়া কিমান হ'ব 12 হ'ব এনেকুৱা হ'লে নহ'ব সৰু হ'লে ডাঙৰটোৰ আগত যিটো চিন থাকিব সেই চিনটোহে আহিব গতিকে ডাঙৰটোৰ আগত প্লাছ চিন আছে কাৰণে সৰুটোৰ আগত এনসাৰটোত প্লাছ চিন আহিব গতিকে আমাৰ এনসাৰত কি আহিব লাগিব -5 আহিব লাগিব এটা 18 দিয়া আছে যদি তো আমি কৰিব লাগিব 18 দুটা সংখ্যাৰ যোগফল তো যোগফলটো আমি যোগেই কৰিব লাগিব -23 যদি কৰোঁ তেতিয়া কি হ'ব মই তোমালোকক প্ৰথমে শিকাইছোঁ প্লাছে মাইনাছে -18 থাকিবই -23 হ'ব 23 হ'ল ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো আহিব এবাৰ তোমালোকক এইখিনি মই দেখাওঁ ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো আহিলে মাইনাসটো আহিলে 23 minus goes to 18 how much 5 আহিলনে এতিয়া তোমালোকক গোটেই বস্তুটো মই লিখি দেখাওঁ আৰ্জ কৰিছোঁ তোমালোকে হয়তো লিখিলা বুলি ভাবিছোঁ তোমালোকক মই এটা দেখাই দিছোঁ তোমালোকক গোটেই বস্তুটো 18 টো দিয়া আছে প্লাস কৰিবলৈ কৈছে মাইনাস যদি 23 টো কৰি দিওঁ তেতিয়া -5 কিন্তু ওলাব এইটো তোমালোকৰ এনসাৰ হ'ব ঠিক আছে মেইন এনসাৰটো হৈ যাব -23 নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো বুজি পাইছা বুলি ভাবিছোঁ সকলোৱে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটো তোমালোকৰ আগত এইটো 15 টো -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব কৈছে এনেই যি আমি যদি এটো চাওঁ -23 প্লাস যোগ কৰিব কৈছে নহয় এৰহত কি বহালে আমাৰ এনসাৰটো 0 হ'ব কালাৰটো চেঞ্জ কৰি লওঁ পিন লৈ লৈছোঁ ঠিক আছে এতিয়া দেখিছা এটা আছে প্লাসত এটা আছে মাইনাসত -23 আছে গতিকে এৰহত কি হ'ব -23
আকৌ যদি এইখিনি ল'লে +23 যদি লৈ লওঁ তেতিয়া +23 যদি লৈ লওঁ তেতিয়া কিন্তু আমাৰ 0 হ'ব কাৰণ প্লাছে মাইনাছে মাইনাছ আৰু 23 পৰা 23 গ'লে 0 হ'ব এইটো তোমালোকৰ উত্তৰ হ'ব তোমালোকৰ খালী ঘৰটোত +23 আহিব সকলোৱে বৰ্ডত চাই থাকিবা বুজাই থাকোঁতে 23 হ'ল নেক্সট কুৱেশ্যনটো আগবঢ়াওঁ কিবা যদি বুজি তোমালোকে নোপোৱাও মোক কমেণ্ট ছেকশ্যনত মই দেখাইছোঁ কেনেকৈ কমেণ্ট কৰিব লাগে তো গৈ পিনি তাত এটা কমেণ্ট কৰিবা যে 15 নম্বৰ কুৱেশ্যনটো মই পৰা নাই মই কাইলৈ এইটো ৰিপিট এগেইন বুজাই দিম প্ৰশ্নৰ মাজত বা অনুশীলনীৰ মাজত তোমালোকক আকৌ মই বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ আৰম্ভ কৰোঁ আমাৰ মাজত আহি পাইছে নেক্সট কুৱেশ্যন 16 নম্বৰ দুটা অখণ্ড সংখ্যাৰ যোগফল বুলি কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল 4 - 48 দিয়া আছে চোৱা তাৰে এটা -20 হ'লে আনটো কিমান আমাক দুটা জেগা দিছে -48 কিন্তু দিছে উত্তৰটো যোগফলটো কিন্তু চোৱা ইয়াত যোগফল দিছে মই গতিকে যোগেই মাজত ৰাখিছোঁ এটা যদি -20 দিছে আনটো কি বুলি ধৰোঁ আমি x বুলি যদি ধৰি লওঁ হৈ গ'ল চল্ভ এইখিনি xটো এইপাৰে ৰাখিম xৰ মানটো আমাক দৰকাৰ আছে -48 মাইনাছটো যদি আমি এইপাৰলৈ লৈ যাওঁ ইকুৱেল চিনৰ এইপাৰলৈ লৈ যাওঁ প্লাছ হৈ যাব +20 -48 পৰা +20 এতিয়া প্লাছ হ'ব নে মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ আৰু চিনটো যোনটো আছে সেইটোতো আহিবই 48 পৰা 28 গুচি গ'লে 20 যদি গুচি যায় তো এনচাৰ হৈ যাব -28 এইটো তোমালোকৰ এনচাৰ হ'ব -28টো তোমালোকৰ এনচাৰ হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো আহি পাইছে 17 নম্বৰত তোমালোকে চাই ল'বা 17 নম্বৰ মই কালাৰটো চেঞ্জ কৰি লওঁ এইবাৰ মই ৰেড লৈ লওঁ ঠিক আছে তো এইবাৰ 17 নম্বৰটো চোৱা তোমালোকে 17 নম্বৰটো কি কৈছে নাম্বাৰ 1টো মই তোমালোকক কৰাই দিম বাকী তিনিটা হোমৱৰ্কত থাকি যাব এইটো হোমৱৰ্ক থাকিব এইটো হোমৱৰ্ক থাকিব আৰু এইটো হোমৱৰ্ক থাকিব বাকী মই এইটো কৰাই দিম তোমালোকক দিয়া আছে +5 -+3 আমি অংকটো যদি প্ৰথমতে পাতি লওঁ +5 দিয়া আছে ব্ৰেকেট কৰি দিয়া আছে -+3 দিয়া আছে সংখ্যা ৰেখাত দেখাবলৈ কৈছে তো আমি সংখ্যা ৰেখাডাল আঁকিম প্ৰথমতে এইটো আমি এইফালে আছে বুলি ধৰা এইটো আমি 0 বুলি দি লৈছোঁ যিহেতু আমাক মাইনাছৰ প্ৰয়োজন নাই 1 2 3 4 5 ইয়াত আহিলে 5টো +3টো 1 2 3 4 5 3 ইয়াত আহিল অংকটো কি হৈ গ'ল কিছু দেখালে এইখিনি দেখাবই লাগিব তো ইয়াত +5 আছে অকল 5 মই লিখিছোঁ প্লাছে মাইনাছে -3 এনচাৰ হ'ব 2 গতিকে এইডোখৰ যোনডোখৰ আছিলে 2 এইটো যদি 1 বুলি ধৰোঁ 1 2 3 লগত যদি 2 যোগ কৰোঁ 5 পাম এনচাৰ আহি যাব তোমালোকৰ 2 নেক্সট তিনিটা কুৱেশ্যন তোমালোকে হোমৱৰ্ক কৰিবা বুজি পাইছা বুজি নাই পোৱা যদি মোক কমেণ্ট কৰিবা তোমালোকে ঠিক আছে তেতিয়াহ'লে মই বুজাই দিম নেক্সট কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনকেইটা তোমালোকক মই PPT কৰা নাই যিহেতু PPT নাই কৰা মই তোমালোকক মুখেৰে কৈ যাম তোমালোকে লিখিবলৈ চেষ্টা কৰিবা তোমালোকে বহীত লিখি যাবা আৰু মই লগতে বুজাই যাম তোমালোকক ইয়াত 1 নম্বৰতে আছে 18 নম্বৰ তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ কৈছে -6 আছে -6 আছে 1 নম্বৰটো কৰাই দিম বাকীকেইটা তোমালোকে নিজে কৰিবা ঘৰত আৰু 4 নম্বৰটো মই কৰাই দিম অকণমান জটিলতা আছে -6 আছে -6ৰ পিছত +23 আছে
ঠিক আছে আকৌ মাইনাস আছে আকৌ প্লাস আছে ব্ৰেকেটত -2 আছে সমান চিন আছে এই সব পিছত মই কৈ দেখাম প্ৰথমতে -6 টো থাকিব দিয়া প্লাস প্লাসে মাইনাসে মাইনাস হ'ব 23 পা 2 গুচি গলে 21 হ'ব প্লাসে মাইনাসে মাইনাস 21 পা 6 গুচি গলে কিমান হৈ যাব 21 পা যদি 6 গুচি যায় তে 15 হ'ব এটা পার্ট কৰিলো নেক্সট পার্টটো কৰো এটো পার্ট তোমালোকে বুজি পাইছা -6 আছে +23 প্লাস আছে -2 আছে গতিকে প্লাসে মাইনাসে আমি -2 প্ৰথম কামটো কৰি ললো -6 টো যেনেকৈ আছিল তেনেকৈ থাকিবলৈ দিলো এটা প্লাসে মাইনাসে দেখিলো মাইনাস হৈছে 23 ৰ পৰা 2 টো ডাইৰেক্টলি মই মাইনাস কৰি দিছো তোমালোকে 2 টো দেখুৱাব পাৰা বেছি লিখি সময় কিয় নষ্ট কৰিবলৈ তো শর্ট কৰি দিছো 23 -2 গুচি গল 21 থাকিলে যেহেতু প্লাসে মাইনাসে মাইনাস তোমালোকে জানা 21 পৰা 6 যাব 21 পৰা 6 গুচি গলে 15 আহি যাব উত্তৰটো ঠিক আছে নেক্সট চোৱা তোমালোকে নেক্সট টুকা চাও 15 ওলাই আছে তোমালোকৰ মনত আছে এটা পাৰ্টত কিমান ওলাই আছে 15 ওলাই আছে এটা পাৰ্ট নেক্সট পাৰ্টটো চাও ইজুকেল ইটো পাৰ্ট চাও -2 দিয়া আছে ব্ৰেকেটৰ ভিতৰত আছে প্লাস -6 আছে প্লাস 23 আছে এতিয়া কি হ'ব চাও -2 টো আমি এজ ইট ইজ ৰাখিম প্লাসে মাইনাসে মাইনাস -6 আছে তো প্লাসে মাইনাসে মাইনাস হয় 6 আহিল প্লাস 23 টো আছে -2 টো আমি এজ ইট ইজ ৰাখিম প্লাসে মাইনাসে মাইনাস জানো 23 ৰ পৰা যদি 6 গুচি যায় কিমান হৈ যাব 23 ৰ পৰা যদি 6 গুচি যায় কিমান তোমালোকে দেখিছা 23 ৰ পৰা যদি 6 গুচি যায় তেতিয়া কিমান থাকি যাব 17 থাকি গল এটোটো আছে প্লাসে মাইনাসে মাইনাস এটো কিন্তু প্লাস চিহ্ন ডাঙৰটো আগত যেটো চিহ্ন আছে হেতু চিহ্ন হ'ব -2 17 তো 17 ৰ পৰা যদি -2 টো গুচি যায় তেতিয়া কিমান উত্তৰ আহি যাব 15 আহিলে 15 বুজি পাইছা তোমালোকে -15 অহাৰ পিছৰ ঘটনাটো মই চাও -15 আহিলে যেহেতু এফেলেও 15 আছে সমান চিহ্ন ইপাৰেও 15 আছে এটো শুদ্ধ বুলি বিবেচিত হ'ব নে অশুদ্ধ বুলি বিবেচিত 10 তোমাৰ এটো শুদ্ধ বুলিয়ে বিবেচিত হ'ব শুদ্ধ হ'ব ঠিক আছে নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো মই লিখি নাথাকো তোমালোকক বুজাই দিছো 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ বুলি কৈছে যদি মাইনাসত কোনো সংখ্যা বিগেষ্ট হৈ যায় কি ক মানে সৰুহে হৈ যায় সাপোজ -1 টো ডাঙৰ হ'ব কিন্তু -10 টো ডাঙৰ নহ'ব সো একেই কথা শূন্যটোৱে যদি ডাঙৰ হৈছে তো -670 টো আলটিমেটলি সৰু হৈ যাব গতিকে ইয়াত কোৱা মতে 0 আৰু -670 ৰ ভিতৰত যদি চাও আমি -670 টো ডাঙৰ কেতিয়াও নহয় ই সৰুহে হ'ব সকলোৱে বুজি পালা বাকি 2 3 আৰু 5 হোমৱৰ্ক থাকিল বাকি আমি কাইলৈ নেক্সট অখণ্ড সংখ্যাৰ পূৰণ আৰম্ভ কৰিম বেছি দীঘলীয়া নাই তিনটা ক্লাছত আদায় হ'লে এটো বাকি মই আশা কৰো আৰু দুটা ক্লাছত অখণ্ড সংখ্যাটো আদায় কৰিবৰ কাৰণে চেষ্টা কৰো ঠিক আছে সকলোলৈকে মোৰ মৰম আৰু চেনেহ থাকিল তোমালোকে ঘৰত থাকি ভালকৈ পঢ়া কোভিড-19 মেইনটেইন কৰা এজ এ ডিসটেন্স তো ডিসটেন্স মেইনটেইন কৰি সকলোৱে পঢ়া-শুনাও কৰিব লাগিব ঘৰত খেল ধেমালি কৰি থাকিলে নহব সো একে কৈ মই মোৰ ক্লাছটো আজি অন্ত পেলাইছো ধন্যবাদ